ডিফৰেষ্টেশ্যন মানে নিৰ্বনীকৰণ। হয়তো আপোনালোকে ভালদৰে জানিব পাৰে যে 1984 কিমান গছ গছনি আছিল আৰু 2020 কিমান গছ গছনি আছে। মানে আমি ভালদৰে চাবলৈ গ'লে আমাৰ গোটেই পৃথিৱীখনৰ 50% জংঘল চাফা হৈ গ'ল ডিউ টু পপুলেশ্যন। কাৰণ যিমান পপুলেশ্যন বাঢ়িব আমাক সিমান ঘৰ, ফেক্টৰী, ইণ্ডাষ্ট্ৰী এক্সেট্ৰা লাগিব আৰু সিমান গছ গছনি চাফা হৈ যাব। কিন্তু আমি কেনেদৰে গছ গছনি কটা বন্ধ কৰিব লাগিব, এই প্ৰশ্ন হয়তো চবৰে মনত আহে। ঐ চাহিল, ওলাই আছো নে পেলে? ঐ গৈছো। কিমাননো ঘৰ ভিতৰত মাৰি থাকিবি? এনে ৰাস্তাৰ ফালে ওলাই যাওঁ। বল ওলাই যাওঁ বল। এনে ঘৰত সোমাই থাকিবি কিনো লাভ? মাৰি থৈ যাওঁ। ঐ শ্যামলক কিন্তু আমি মাতিব লাগিছিলে, বুজিছো। শ্যামলক ঘৰলৈ যাওঁ বল, নে কি কওঁ? ঐ শুনিছ, শ্যামলক কিন্তু মাতিব দিছিলে। এতিয়া ভালে কৰিলে ন মাতি দিছে। শ্যামলে শুইয়ে আছে এতিয়া ই মানুহটো এনেও অকলে গৈছে, কিনো ক'বা এতিয়া উপায়তো নাই। ঐ শ্যামল শুইয়ে আছে নেকি? ওলা, ইমান দেৰিলৈকে শুইয়ে আছে এতিয়ালৈকে। ৰখ ক গৈছো, শুই উঠিছো, এই মুখ হাত ধুই লওঁ ৰখ। ওলাই আহিব নোৱাৰে আৰু পটককে। সঁচা আকৌ, ইমান দেৰি কোনে হৈ থাকে বা আজিৰ দিনত? 9:30 বাজিলেগে। আমনিও লাগিছে ৰখি। সঁচা আকৌ, কি যে হ'ব ইয়াৰ। এই মুখখন ধুবলৈ শান্তি দিয়া নাই তহঁতি। গৈছো ন। ঐ শুনিছ, আজিকালি যে আমি আড্ডা নেমাৰো। সেইটোৱে, তাত যে পুলটো আছে আমজোপা আছো। ঠিকে ক'লি কিন্তু। তাতে বহোগে। বল ইয়াৰ পৰা কিন্তু দূৰ আছে দে কিছু, কিন্তু একো নাই দে। একো নাই, যাওঁ বল। ওলাইছো সেইটোৱেতো। পালোহি আছো ন, কথা পাতি কেতিয়া পালোহি গমেই নাপালো। বহ আৰু ইয়াতে। তাকে আৰু কিনো কৰিবি, আড্ডাটো মাৰো আৰু ন। আড্ডা মাৰিবলৈ নেমাতিলে যে ইমান দূৰৰ পৰা অকলে আহিছো। পাহৰি থাকিলো কটীয়া, বাদ দে বহিয়া। আৰে ই মানুহ হ'ব পাৰে কটীয়া, কিন্তু ইয়াৰ দিমাগটো চলে আমাৰ নিচিনা। মানে ছটা পেকেট বাৰা ধামাকা। ওপৰত ভিডিঅ' নবনাই হ'লি কিবা হৈছেনো কিটো? বুজিছ, আজিকালি ইউটিউবত যে ভিডিঅ' বনাবলৈ কণ্টেণ্টে একো বিচাৰি পোৱা নাই। কিহৰ ওপৰতনো বনাবি? কথাটো হয় বাৰু, কিন্তু আজিকালি গছ গছনিবোৰহে নোহোৱা হৈ গৈছে। তাৰ বিষয়লৈ বনোৱা ঠিক আছিল। আজিকালি মানে কাঠৰ কাৰণে মানুহে গছখিনি কাটি দিছে, ঘৰ বনাবলৈ জেগা উলিয়াইছে। সেইবিলাক কৰিব নালাগে ন, তাৰ ওপৰতে বনাই দিলে ভালেই হ'ব। তাৰ ওপৰতে বনাব লাগে। তহঁতি কথাকেইটা কিন্তু ঠিকেই কৰিছ। আমি তেওঁৰ ওপৰত যদি এখন শ্বৰ্ট ফিল্ম যদি বনাওঁ, তেনেহ'লে ভালেই হ'ব নিচিনা লাগিছে। ভালেইতো হ'ব, আৰু আমাৰ শ্বৰ্ট ফিল্মখন চাই পিনি যদি এজন মানুহো যদি ভাল হয় তেন্তে আমাৰে নিজৰ ভাল লাগিব। তেন্তে মই কাইলৈৰ পৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিব লাগিব। মানে যিমান জল্দি হয় সিমান জল্দি ভাল। এতিয়াতো আমাৰতো স্কুলো বন্ধ হৈ আছে, কৰিবলৈ সুবিধা হ'ব। ঠিকেই কৈছ কিন্তু তেন্তে আমি কাইলৈৰ পৰা ষ্টাৰ্ট কৰি দিম। আৰু তহঁতি চবেই আহিবি, আৰু আমাৰ লগৰ আছে, সেই লগৰকেইজনীকো মাতিব লাগিব। গোটেইখিনি একেলগত আলোচনা কৰিম, তাৰপাছত হ'ব ন। তেন্তে আজি ঘৰলৈ যাওঁগৈ, আৰু বহুত দেৰি আড্ডা মাৰিলোঁ নে কি কওঁ? বল তেন্তে। নালিয়া, কালি যে কৈছিলি যে শ্বৰ্ট ফিল্ম বনাম বুলি, নাযাওঁ নি? আকৌ যাওঁ। মই পাহৰি গৈছিলোঁ। তই ইয়াতে ৰখ, মই ঘৰৰ পৰা আহিছোঁগৈ ফোনটো লৈ।
ফ্ৰম গাঁও এতিয়া আমি বৰ্তমান আছোঁ আমাৰ নিজৰ গাঁও আৰু আজি ভ্লগটো হ'ব পৰা ধামাকা কাৰণ আজি এটা ভ্লগ নহয় আজি এটা শ্বৰ্ট ফিল্ম আমি এতিয়া শ্বুটিং কৰিবলৈ গৈছোঁ বৰ্তমান আৰু এইটো হৈছে আমাৰ নিজৰ ঘৰটো আৰু এইফালে আছে মোৰ চেণ্ডেলযোৰ তো বৰ্তমান আমি পিন্ধিলোঁ এতিয়া চেণ্ডেলযোৰ আৰু আজি আৰু গামোচাখন লগাই দিছোঁ আজি ভ্লগটো পৰা ধামাকা হ'বলৈ গৈছে তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক অ'কে তো এতিয়া আমি বৰ্তমান গৈছোঁ আমাৰ গাঁৱৰ ৰাস্তাৰ মাজত আৰু অলপমান দূৰত মোৰ লগৰ এটা আছে তো আপোনালোকে ভ্লগটো চাই তেতিয়া গম পাই যাব ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এইফালে আছে বৰ্তমান উত্তম দৌৰা তো ভিডিঅ'টো বনাম আৰু তো মানে সেই ভ্লগ এটা বনাইছোঁ ধুনীয়াছে তো ভিডিঅ'টো চাই আহক তেতিয়া গম পাই যাব অ'কে তো আমি এতিয়া বৰ্তমান গৈছোঁ আৰু অলপমান আছে আমাৰ লগৰটো ঘৰ এইফালে আছে আমাৰ লগৰটো ঘৰ তো এতিয়া বৰ্তমান যাম আৰু ভিডিঅ'টো চাই থাকক ঐ কালি যা কৈছিলে পাহৰি গ'লি নেকি নাই পাহৰা জাঙা যাম বল ৰখ আমাক কিন্তু ল'ৰা কেইটামান কম হৈছোঁ আমি ল'ৰা আছোঁ 3টা আৰু 2টামান ল'ৰা লাগিছিলে কিন্তু ল'ৰাটো লাগিবই কি কয় এতিয়া ল'ৰা কেইটামান লাগিছিলে তো আমি এতিয়া ৰাস্তাৰ ফালে গৈ থাকোঁ কটি আহিব তাৰপাছত আৰু এটা ল'ৰা লাগিছিলে মই ৰাস্তাৰ ফালে লৈ যাওঁ যাব কাৰণে কি ক'ব ময়ো আছো অঁ মই না তই ভালেই হ'ল দেই এনেও আমি ল'ৰা বিচাৰিছিলোঁ ঐ কতিয়া অকলে অকলে কি কৰিছ কালি ভিডিঅ' বনোৱাৰ কথা কৈছিলি যে একেবাৰে ৰখি আছো আকৌ তহঁতলৈ আমি ভিডিঅ' বনাবলৈ আহিছিলোঁ বল বল আমাৰ ল'ৰা এনেও কমেই হৈছিলে ভালেই হ'ল দেই আমি এতিয়া বৰ্তমান গৈছোঁ পথাৰৰ মাজত আপোনালোকে চাব পাৰে আৰু আৰে তো গাইছ চাওক ইমান ডাঙৰ গছ এনেকৈ কাটি দিছে দেখাততো লাগিছে এতিয়া কাটিছে কিন্তু যোনে কাটিছে বহুত ভুল কাম কৰিছে কাৰণ আপোনালোকে জানে আমাৰ অসমতো মানে গছৰ পৰিমাণটো বহুত কমি গৈছে আৰু সেইকাৰণে পলিউশ্যনো বহুত বাঢ়ি গৈছে তো আপোনালোকে পাৰিলে প্লিজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ গছ গছনি নাকাটিব কাৰণ গছ গছনিৰ পৰা আপোনালোকৰ বহুত বেছি প্ৰব্লেম হ'ব পাৰে আমাৰ ভৱিষ্যতলৈকে তো সেইকাৰণে গছ চছ পাৰিলে নাকাটিব আৰু আমাৰ নিজৰ বহুত বেয়া দিছে আপোনালোকে চাওক ইমান সুন্দৰ এজোপা গছ কাটি দিছে এনেকৈ যদি আপোনালোকে যদি কাটি যদি থাকে তেন্তে কি হ'ব আপোনালোকে যদি গছজোপা যদি কাটেও তেন্তে আপোনালোকে পাৰিলে তাৰ বদলি এজোপা নহ'লে বা দুজোপা আপোনালোকে গছপুলি ৰুই দিব তেতিয়া আমাৰ কাৰণে ভাল মানে কি কোৱা চব হয় সেইটোৱে তো আৰু দেখাবলৈ চেষ্টা কৰিম কি হৈ থাকে তো ভিডিঅ'টো চাই হওক এসোপা টকা ঘটি আনি মাৰি দিম বাও হাতে তোৰ মুখত তোৰ মূৰত চুলি যিমান আছে টকা মোৰ চেপত 3 লাখ টকা বাকী বাণ্ডল চুট কেছত SUVৰ গাড়ীত বজাম প্ৰণয়ৰ গান ফুল পেছত কিনি পেলাম সেই বিদুৰ ভাই তোক কিনি পেলাম সেই বিদুৰ ঐ শুনিছ আজি কিন্তু মাল ইয়াত পুৰা আছে হয় দাদা তুমি ঠিকেই কৈছা আচ্ছা আছে ঐ ইয়াতে দেখোন বহুত ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাইছোঁ ঐ ছবি কাটো গৈ চলো ইয়াতে কিন্তু মাল বহুত আছে দেই ইয়াতে কাটো কাটো ঐ জল্দি কাটা ইয়াতে মানুহ বহুত আহে জল্দি আমি এতিয়া বৰ্তমান গৈছোঁ আৰু ইমান ধুনীয়া কোন গছ কাটছে তাহলে আমাক গোটাই
পৃথিৱীত গছ গছনিৰ পৰিমাণ কম হৈছে অকল তহঁতৰ নিচিনা মানুহবিলাক চালা নুবুজা কাম তহঁতি গছ কাটি বিয়া উঠ তই উঠ চৰি কব কি চৰি ক'ব আহিছ? তই ক'ব আহিছ? চৰি মোক নামাৰিব দাদা চৰি আজিৰ পৰা কাটিবি নে? চৰি দাদা চৰি হ'ব দাদা উঠ চৰি দাদা এবলা চৰি এবলা খোপা টকা ঘটি আনি মাৰি দিম বাও হাতে তোৰ মুখত তোৰ মূৰত চুলি যিমান আছে ইয়াতে আমি বুজি পালোঁ দাদা যে গছ কাটিলে মানুহৰ মৃত্যু হয় আৰু বায়ু প্ৰদূষণ বাঢ়ি যায় আৰু কেতিয়াও আমি গছো নাকাটো আৰু আমি লোককো কাটিব নিদিওঁ দাদা ক্ষমা কৰি দিব এই কথা আগতে বুজিব নেকেলে নাপালি ক্ষমা কৰি কেলে দিব বুজি দাদা। নাপালি আগতে? আৰু পিছলৈ আৰু এনেকুৱা ভুল নকৰোঁ কেতিয়াও খাইছিলো জিকা ভুল কম মাংস বেছি জোল